আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এইফালে তাইৰ কাৰণে মই জলপান বনাই লৈ আহিলোঁ। ৰাতিপুৱা যিহেতু তাইক মই জলপানেই খুৱাওঁ, এইফালে মই জলপান তাইক খুৱাইছোঁ। আৰু হেল্ল' গাইছ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো মই কণ্টিনিউ কৰি চাব বুলি আশা ৰাখিলোঁ। তাকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মই তাইকো খুৱাই লওঁ আৰু চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি। এইফালে মোৰ মানি প্লেণ্টকেইটাও ডাঙৰে হৈ গৈছে বাৰু, চাওকচোন। এয়া ৰাতিপুৱা কঁঠাল খাব পালোঁ। আমাৰ ঘৰৰ ওচৰৰ বৌ এজনী দিছিলে। এয়া এইবাৰ ফাৰ্ষ্ট খাইছোঁ আৰু কঁঠাল, বতৰৰ কঁঠাল ফাৰ্ষ্ট খাইছোঁ। এয়া এইটো তাই গা ধুই আহি খাব লৈছে। কি হ'ল ডাঙৰকৈ হৈ আছে। এইফালে কঁঠাল খাব ৰেডি হৈ আছে। খালেই তিনিটা। এইফালে ময়ো খাম আৰু কঁঠাল। এইবাৰ এইটো বতৰৰ ফাৰ্ষ্ট কঁঠাল খাম তাৰমানে। এইটো বেছি পকাও নহয়, বেছি পকাটো খালে কি হয়, ডিঙি লাগি ধৰিলে মোৰ এতিয়া ভিতৰলৈও সোমাই নাযায়, বাহিৰলৈ ওলাই নাহে, এনেকৈ হয়। এইটো কিন্তু আধা পকা হয়, সেইকাৰণে খাই ভাল লাগে। এনেকৈ কঁঠালবিলাক খাই ভাল লাগে। মই বেছিভাগ কঁঠাল নাখাওঁৱে। তাৰপিছতে আজি ভাবিলোঁ ৰুটিকে খাওঁ, মানে ডাঙৰজনী গ'লে মা ৰুটিকে বনোৱা, ৰুটি খাব মন গৈছে। তাকে মই এইফালে আটাও এনেকুৱা সানি পেলাই থৈ দিছোঁ, অলপমান সময় ৰুটিয়ে বনাম। এইফালে আকৌ ৰুটিৰ লগত খাবৰ কাৰণে স্কচ আৰু আলু ভাজিলোঁ। তাকে সেই চিম্পুলকৈ আৰু ৰুটিখিনি খাম আৰু ৰাতিপুৱা টাইমত। এয়া ফাইনেলি মোৰ ৰুটি বনোৱা হৈ গ'ল। এয়া ৰুটি বনালোঁ। এইফালে মই স্কচ আৰু আলু ভাজিলোঁ। ৰুটি আছে আৰু এইখিনি খাই লওঁ। খাই লৈ পেলাই কি কৰি আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। এইয়া দেখিছে, যেতিয়াৰ পৰা এনেকৈ বগাব পৰা হৈছে নহয়, একদম অশান্তি। এইফালে যাব খোৱাও শান্তি নাই, কৈছে নহয়। ক'ত যোৱা ক'ত গৈছা তুমি? আহা 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 ৰুটি খাম আহা। ব'লা ৰুটি খাম আহা। ৰুটি খাম আহা। উঠা। আমি এতিয়া ৰুটি খাম দেই। এয়া প্ৰথমতে মই খাই লওঁ। তোমাকো দিম। তোমাৰ ভিডিঅ'টো কমেণ্ট কৰি চাই থাকিব। দিনটো আজি কি কৰি দেখাই থাকিম আপোনালোকক। ৰুটি চুটি খাই ল'লোঁ। খাই লৈ পেলাই তাইকো শুৱালোঁ। এয়া শুই গ'ল। তাই তাৰমানে ৰাতিপুৱা সোনকালে উঠেতো, এইখিনি টাইমত তাৰমানে তাই অলপমান জলপান খাই পেলাই শুই যায় আৰু। তাকে তাইকো শুৱালোঁ। আৰু মোৰ এতিয়া ঢেৰ কাম আছে। তাই নুঠিলে হৈছে আৰু কাপোৰ ধুব আছে, ভাতো বনাব আছে। এতিয়া অকলে এইখিনি কৰি থাকিম আৰু লাহে ধীৰে। এতিয়া মই কাপোৰখিনি প্ৰথমতে ধুই লওঁ। এইখিনি ঢেকীয়া আনি থোৱা আছিলে, বেয়া হৈ থাকিলে, তাকে ফ্ৰিজৰ পৰা ওলালোঁ। এইখিনি বাচি পেলাই আজি এইখিনিকে ভাজিম। প্ৰথমতে এইখিনিকে মই বাচি লওঁ। বাচি পেলাই তাৰপিছত কাপোৰখিনি ধুম আৰু। সেইফালে মই ঢেকীয়াখিনি এনেকুৱা বাছি ল'লোঁ। মানে হাতেদি পেলাই সৰুকৈ বাছি ল'লোঁ। বাছি লৈ পেলাই অলপ সময় পানীত ভিজাই থৈ দিম। মানে মোৰ ভিডিঅ' বনোৱাত সময়খিনিতে এই কুকুৰাজনীয়ে মানে ইমান চিঞৰে নহয়, কি ক'ব আৰু। ঢেৰ কুকুৰা আছে আৰু মানে বহুত চিঞৰে। ভিডিঅ' সময়তে চিঞৰে। এইফালে বাচিও ল'লোঁ। এইফালে কাপোৰ ধুম বুলি ভাবিছোঁ, কাপোৰ শুকাব নাই, তাকে চিন্তাই লাগিছে ৰ'ব। A few moments later. এয়া মোৰ দুপৰীয়াৰ ভাতৰ সাজ। এয়া ভাত চাত চব হৈ গ'ল। এইফালে ঢেকীয়া ভাজি। এইটো হ'ল ৰিকোচ বুলি কয়, দুধ কচু দি আৰু বটা দালি দি কিনে বনাই। মই কেতিয়াবা আপোনালোকক এইটো ৰেচিপি নিশ্চয় দিম, আপোনালোকে চাব। বহুত খাই বিৰাট টেষ্টি লাগে। এইফালে মই এইফালে দেখি তাই গুচি গৈছে। উঠিলে গা পা ধুৱালোঁ, তাইকো খোৱালোঁ। মই এইফালে ভাতটো খাই লওঁ, ভোকো লাগিছে। এইফালে হ'ল দুধ কচু চব্জি। এয়া অকণমান দালি। মই ভাতটো খাই লওঁ। অৱস্থাটো দেখিছেনে এবাৰ?
মাথা চুচিব টাইমে নাপাওঁ, এই যেনেকৈ গা ধুইছিলোঁ সেনেকৈ আছে আৰু খালি ক্ৰীমটো লগাই থৈ দিছোঁ। ভাতটো আনি দিছোঁ, মই এনেকৈ মাটিত বহি পেলাই ভাত খাই ভাল পাওঁ আৰু ৰুমতে খাওঁ। ভাতটো লৈ আনিলোঁ, মই ভাতটো খাই লওঁ। আপোনালোকক দেখালোৱে মই কি কি চব্জি বনালোঁ আজি। ৰিকচটো বাৰু মই বনোৱা নাই, কচুটো মই বনোৱা নাই, আমাৰ মাহী বনাইছিলে তাকে দিলে। আৰু এইফালে ঢেকীয়াটো আৰু দালিটো খালি মই বনাইছোঁ। কেতিয়াবা মই আপোনালোকক এইটো ৰিকচৰ ৰেচিপিটো দিম, দেখাম, আপোনালোকে চাব। এতিয়া মই ভাতটো খাই লওঁ। ভাত পানী খালোঁ, খাই লৈ পেলাই বিচনাত অকণ বাগৰ দিছোঁ। ইমান ভাগৰ লাগিছে নহয় ৰাতিপুৱাৰ পৰা, মানে কামবিলাক কৰি কৰি আৰু মাজে মাজে একো চাব লগা হৈছে নহয়, একদম মাথাটো বিষাই গৈছে। আৰু আজি বুলি নহয়, সদায় এনেকুৱাই হয় মোৰ লগত। এইফালে মই ভাবিছোঁ তাইক অকণমান শুৱাওঁ। এয়া দেখিছেনে, তাই শুৱা ছোৱালী হয়। 3টা বাজিলে, এতিয়া শুব লাগে। ৰাতিপুৱা টাইমতো অকণমান টাইম শুলে। কি কৰিছা নাখায়তো। তাৰপিছতে আৰু এতিয়া শুব বাৰু, নোহোৱা নহয়, শুব। অকণমান যুঁজিব লাগিব তাইৰ লগত, সেয়াই আৰু। তাই শুলে মই অকণমান শুব পাৰিম। তাকে শুই উঠি কেনে আকৌ আপোনালোকক লগ পাই আছোঁ। আচলতে আজি মই আপোনালোকক দেখালোঁ মই দিনটো কি কি কৰোঁ, কেনেকৈ ধৰণে দিনটো কটাওঁ। আজি বাৰু এইকেইদিন বাৰু অলপমান ডাঙৰজনী স্কুল বন্ধ দিছে কাৰণে মানে অলপমান তাইও ৰাখি দিছে বাৰু, ইমান কষ্ট হোৱা নাই। কিন্তু নাথাকিলে যে বাপৰে, মোৰ কঁকাল হাত ভৰি নষ্ট হৈ যায় আৰু। সেয়ে মই এতিয়া তাইক খুৱাওঁ আৰু ময়ো অকণমান টোপনি মাৰোঁ। তাৰপিছত আকৌ লগ পাই আছোঁ। সামু দিবানে? বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই 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 কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। নোকোৱা নোকোৱা। এইফালে মই মিছৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ। যিহেতু মানে বাচ্ছাবিলাকৰ এই আঁঠুত পিন্ধোৱা বস্তু হয়, এইটো নামটো মই পাহৰি থাকিলোঁ। মানে পিন্ধাই কেনে যিহেতু আঁঠু কাঢ়িব হৈছিলোঁ, তাই সেইকাৰণে অৰ্ডাৰ কৰিলোঁ। তাকে তিনিযোৰ দেখাইছিলে, দেখিছেনে, এযোৰে 140 লৈছে। সেয়াই আৰু কি কৰিব, তো উপায়টো নাই আৰু লৈ ল'লোঁ। সেয়াই আৰু এইফালে তাইও উঠিলে, মানে আমাক এইটো খোলা পেকেটটো চাউণ্ড শুনা পাই পেলাই পিন্ধাই দিলোঁ। তাই দেখিছেনে কি হাঁহি একদম। আৰু মানে এই গুটি এইকেইটা দেখা পাই কিনে আৰু তাই হাঁহি মানে পূৰা উঠিয়ে পেলাই ফূৰ্তি পাইছে আৰু সেনেকুৱা দেখিছেনে তাই হাঁহি। সেয়াই আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই মোৰ চেনেলটো। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, মই প্ৰতিটো ভিডিঅ'তে মই কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ চাব পায়। মই এতিয়া ভাবিছোঁ কণ্টিনিউ ভিডিঅ' বনাম, যি পাওঁ আৰু। আজি যেনেকুৱা বনাইছোঁ সেনেকুৱা ভিডিঅ' বনাম বুলি ভাবিছোঁ, চাওঁ যদি চেষ্টা কৰিম বনাবৰ কাৰণে পাৰিলে। সেয়াই আৰু আপোনালোকে চাই থাকিব। আৰু এটা কথা, আজি তাৰমানে ভিডিঅ'টো মই বনালোঁ যে মই দিনটো কি কি কৰোঁ, কি কি নকৰোঁ, তাকে আপোনালোকৰ আগত অকণমান দেখাব চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব ভিডিঅ'টো। এতিয়া হৈছে ৰাতি আৰু আজি ভাত মানুহটোৱে বনাই আছে, মই বনাব লগা হোৱা নাই। সেইকাৰণে মই আৰু এই লগতে আছোঁ আৰু।